টেলিছ পাৰিবানে খুলিব খোলা লাহেকে ओके ओके তুমি যোৱাগে হা মোক মিছ কৰিবানে ओके বাই বাই হ'ব হ'বনে ঠিক আছে যোৱা বাই সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এতিয়া সময় হৈছে ৰাতিপুৱাৰ 6টা বজা নাই 10-15 মিনিট মান আছে আৰু আমি ৰেডি হৈ পেলাই এফালে যাবলৈ ওলাইছো দেতা মানুহ আৰু হেয়া মানুহজন ৰেডি এইফালে আৰু আজি আমি গৈ আছো মই এতিয়া ক'ত যাম আমি বেবী মানে দেৱী মা ঠিক আছে আমি আজি যাবলৈ ওলাইছো কামাখ্যা মন্দিৰ আৰু 6:30 মান বজাতে পাবলৈ দিছিলে সেইখিনি হেল্ল' কৈছে দেই আপোনালোকক ভালকে কোৱা গুড মৰ্ণিং কোৱা ঠিক আছে তেনে सुबह से रात नहीं रात से सुबह हो गया ঠিক আছে আমি তেনেহলে এতিয়া যাও তাতে গৈ অকন কামাখ্যা মন্দিৰৰ পৰিৱেশ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম তেনে ভিডিঅ'টো চাই থাকিব বলক কৃষ্ণ এয়া আমাৰ যাত্ৰা আৰম্ভ আজি আমাৰ লগত যাব এয়া মৌসুমী বা এইজনী আহি আছে এয়া এফালে উঠাই গিয়া মৌসুমী বা आज इतना लेट ना जेठाई क्वेश्चन आज इतना लेट गुड मॉर्निंग मौसिम्बा गुड मॉर्निंग আৰু এয়া আমি ওলাই আহি আছো হাজবেণ্ডে কৈ আছে গাড়ী চলাই ইমান ভাল লাগিছে আজি কাৰণ এতিয়া ৰাতিপুৱাৰ সময় 6টা বাজিছে ইমান গাড়ীৰ ভিৰ নাই ৰাস্তাটো পুৰা মুকলি হৈ আছে গতিকে গাড়ী চলাই খুব ভাল পাইছে আৰু ইয়া ফাইনালি আমি কামাখ্যা মন্দিৰ পালোহি মেইন গেট পাইছো এখনে মানুহজনক ফোন এটা কৰা আৰু আমি আহি মন্দিৰ পালোহি এতিয়া সময় হৈছে 6:30 মান বাজিছে আধা ঘণ্টামান আমি পাই গলোহি তথাপিও এতিয়াও বহুত ভিৰ মানুহে 4:30 মানৰ পৰাই লাইন পাতি আছে ইয়াতে আৰু এই ৰেড কালাৰ পিন্ধি থকাজন তেখেতক আমি পালো ফোন কৰি পেলাই আহিছো তেওঁৰ লগতে কথা পাতিবলৈ তেওঁ এতিয়া লৰালৰিকে আমাক নিচে লাইনত ৰাখিবৰ কাৰণে ঠিক আছে গৈ লওঁ আৰু ভিতৰৰ পৰিৱেশ দেখুৱাব নোৱাৰিম চাগে সেৱা কৰি আহিলোঁ আৰু এয়া অকণমান মন্দিৰৰ বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছো এতিয়া সময় হৈছে 8টা বাজিছে ৰাতিপুৱাৰ আমি সেই 6:30 মান বজাত সোমাইছো 1 ঘণ্টা লাগিছে এতিয়া সন্ধিয়াকৈ পূজা কৰি মেলি আহিছো আহি পেলাই এতিয়া আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাইছো এতিয়াতো বহুত বেছি মানুহ যেনে তেনে আমি সোমালো ধুনীয়াকৈ পূজাটো হ'ল তেখেতৰ কাৰণে আমাক যিজন পাণ্ডাই সহায় কৰিলে তেওঁৰ কাৰণে সোনকালে হ'ল কামটো এতিয়া ধুনীয়াকৈ পূজা অৰ্চনা কৰি পেলাই দি আহিলো মনটো ভাল লাগিছে বহুত আৰু 2-3 বাৰ হ'ব কামাখ্যা মা মন্দিৰত আহিছোঁ কিন্তু ভিতৰত মই সোমোৱা নাই আজিলৈকে আজি প্ৰথম সোমাইছোঁ বহুত ভাল লাগিলে আৰু বুজাব নোৱাৰা এটা অনুভৱ সকলোফালে বিভিন্ন ধৰণৰ মন্দিৰ ইয়াতে সৰু সৰু এফালে পূজা হৈ আছে তাৰপিছতে এয়া চাওক এইফালৰ পৰা মই দেখুৱাইছোঁ ধুনীয়াকৈ মন্দিৰ ভাগৰ দৃশ্য এয়াই মেইন মন্দিৰ
এয়া মন্দিৰৰ চাৰিওকাষে সকলো পাব ইয়াতে পূজাৰ সামগ্ৰী এই ধৰণৰ। এতিয়া বেছি সময় ইয়াত থকা নাই কাৰণ বহুত ভিৰ। আমি এতিয়া নামি আহিছোঁ ইয়াৰ পৰা, মন্দিৰৰ পৰা আহি আছোঁ। এওঁ গৈছে য'ৰ পৰা পূজাৰ সামগ্ৰীখিনি কিনিবলৈ, তাৰ দোকানলৈ গৈছে। তেতিয়া আহিব 100 টকাতে দি দিয়ক দাদা। দেখিছানে মন্দিৰলৈনো আহি বাৰু এয়া কিনে যে। এইটোৰ নাম কি? মোক টেলিস্কোপ। কি কৰিবা এইটোৰে তুমি? কাক চাবা? আমি এতিয়া মন্দিৰৰ পৰা ওলালো। মৌচিম বা কেনেকুৱা লাগিলে? বিৰাটেই ভাল লাগিলে। থেংক ইউ। পুৱাই মাক দৰ্শন কৰিলো। মোতকৈ বেছি ভাল লাগিলে মানে মোৰ মানে চবতকৈ বেছি ভাল লাগিলে মই বহুত আজি শান্তিত আহিছো। কোনো হুলস্থুল কৰা নাই। মানে আৰু এনেকুৱাও নহয় যে আমি একদম খুব ৰাতিপুৱাতে উঠি পেলাই আহিছো, সেইটো নহয়। ইয়াৰ পৰাই সেৱা কৰিব লাগিব নেকি? এতিয়া আমি মা ওচৰলৈ আহিলো, তেতিয়া বগলা মাকো সেৱা কৰি লওঁ বুলি ভাবিছো। সেইকাৰণে অকণমান ওপৰলৈ উঠি আহিছো। ভিতৰত সোমাব নোৱাৰো যিহেতুকে, বাহিৰৰ পৰাই সেৱা কৰি লওঁ, তাৰপিছতে ঘৰলৈ যাম। আৰু এইফালেদিয়ে যায় মা বগলা মন্দিৰলৈ, কিন্তু তললৈ নামি যাব লাগে ন মৌচিম বা? সেয়া ইয়াতো লাইন পাতিব লাগে, কিন্তু আমি এতিয়া সময়ৰ অভাৱ কাৰণে সোমাই নাযাওঁ। ইয়াৰ পৰাই সেৱা এটা জনাই লওঁ। ইয়াতে মন্দিৰৰ পৰা নামি অহা মানুহ দুজনক সুধিলো, মন্দিৰ খালী আছে বুলি কৈছে। সেইকাৰণে আমি ভালেই হ'ল, আজি ভাগ্য ভাল, বগলা মাকো দৰ্শন কৰি যাওঁ। এতিয়া তললৈ আছে, সাৱধানে যাবা দেই, ল'ৰাক লৈছা। আমি ভালে ভালে ভিৰ দেখিছানে? এয়া এইফালে প্ৰৱেশ পত্ৰ প্ৰদান কেন্দ্ৰ, মানে ইয়াতে দিয়ে কুপন ন? বা আমি ধুনীয়াকৈ বগলা মাকো দৰ্শন কৰি আহিলোঁ। ভিৰ নাছিলে, একদম ধুনীয়াকৈ কৰিব পাৰিলোঁ, মনটো ভাল লাগি গ'ল। এতিয়া বহুত ভিৰ ইয়াতে। আৰু এতিয়া মা পূজা হৈ গ'ল, এতিয়া হ'ব পেট পূজা। এতিয়া কি হ'ব? কাম পূজা নে পেট পূজা? আপোনালোক যদি কামাখ্যা মন্দিৰ আহিব বিচাৰে, একদম খুব সোনকালে আহিব। মানে কেইটামানত পোৱাকৈ আহিব লাগে? 6:30 মানত ন? 6:30, 7টামান বজাৰ ভিতৰত 6:30 মানৰ পৰা আগৰ পৰাই লাইন হয়, কিন্তু সিমানখন আহিলে মানে সুন্দৰকৈ সোমাব পাৰিব। আৰু এনেকুৱা সময়লৈ আহিলে বহুত ভিৰ হয় ইয়াতে। ধুনীয়াকৈ মাক দৰ্শন কৰিলোঁ ৰাতিপুৱাৰ ভাগতেই। যিমান যি নহওক, পুৱা ভাগত মন্দিৰলৈ আহিলে এনেও মনটো খুব ভাল লাগে, আৰু তাতে আজি খুব ধুনীয়াকৈ দৰ্শন কৰিব পাই বহুত ভাল লাগিলে। এতিয়া আমি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া সময় 9মান বাজিবৰে হ'ল, গতিকে ব্ৰেকফাষ্টটো বাহিৰতে কৰি যাওঁ বুলি গকুলত সোমালোঁ। ইয়াতে আমি এতিয়া চলে ভটোৰে খাই লওঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।